Exhibition to actually we try to show learning by doing. এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে যিমান এক্সিবিটছ দেখাইছে তেওঁলোকে সব নিজে বনাইছে ইন দ্য স্কুল উইথ দ্য হেল্প অফ টিচাৰ্ছ। অফক'ৰ্ছ যেনিবা আপোনালোকে দেখিছে চাগে প্লান্টেশ্যন তাত চলি আছে, মানে ধান ৰুইছে ল'ৰা ছোৱালীবিলাকে। সেই ধানটোৰ এইটো পথাৰটো ৰেডি কৰিছে আগতে, পথাৰটো এমাহ আগৰ পৰাই তেওঁলোকে ৰেডি কৰিছে, পথাৰটো খান্দিছে, তাৰপিছত তাত মেনিয়ৰ দিছে, তাৰপিছত ধান লগাইছে। আৰু আজি এটা পথাৰত তেওঁলোকে ধান লগোৱা অলৰেডি দেখাই আছে, আৰু পুখুৰী বনাইছে। চ' তেওঁলোকে চব কৰিছে। এতিয়া যোনটো বড়ো ভিলেজ বনাইছে তেওঁলোকে, বাঁহ গৈ কাটিছে ল'ৰা ছোৱালীয়ে, আকৌ আপোনাৰ খেৰটো গৈ কাটিছে। CITত খেৰ দেখা পাইছোঁ, কোনোবা টিচাৰে আমাক আহি ক'লে CITত গৈ ল'ৰা ছোৱালীক খেৰ কাটি আনিছে, তেওঁলোকে নিজে বনালে ঘৰখিনি। আৰু আপোনালোকে দেখিব ছায়েন্স ডিপাৰ্টমেণ্ট আমাৰ ছিনিয়ৰ ছায়েন্স ষ্টুডেণ্টছে বহুত ভাল ভাল বস্তু বনাইছে। তেওঁলোকে মেট্ৰিক্সটো শিকাইছে, হেম'ডায়ালিচিছ ছিষ্টেম দেখাইছে। এণ্ড ইভেন জুনিয়ৰ ওৱান্স তেওঁলোকে বহুত বস্তু যোনবিলাক আমি টাবু, যোনবিলাক আমি ভাবোঁ কি আমি কথা পতাবিলাক আমি কথা পাতিব নোৱাৰোঁ ছ'চাইটিত, যেনিবা মেনষ্ট্ৰুৱেল চাৰ্কেল সেইবিলাক দেখাইছে। চ' বহুতখিনি ল'ৰা ছোৱালী কষ্ট কৰিছে, এণ্ড এলং উইথ দ্য টিচাৰ্ছটো কষ্ট কৰিছেই, ল'ৰা ছোৱালী বহুতখিনি কষ্ট কৰিছে। এণ্ড তেওঁলোকে শিকিছে। ইন দ্য প্ৰচেছ দে হেভ লাৰ্ণড এ লট, মানে কৰি কৰি তেওঁলোকে শিকিছে। যোনবিলাক তেওঁলোকে ছাপ'জ আৰ্লি মেন, ইভলিউশ্যন অফ হিউমেন বিং ইন দ্য হিষ্ট্ৰী, তেওঁলোকে কিতাপত পঢ়ি আছে এনেকুৱা কেভমেন হয়, এনেকুৱা ফায়াৰ হৈছিলে, মানুহে এনেকৈ জুইৰ আৱিষ্কাৰ কৰিছে। কিন্তু সেইটো আজি তেওঁলোকে নিজে কৰিছে, কৰি দেখাইছে। দে হেভ ইনেক্টেড। আৰু আমাৰ ইংলিছ ডিপাৰ্টমেণ্টত আপোনালোকে দেখিব চলিলিকিউ, মানে কেৰেক্টাৰ দে লিভ দ্য কেৰেক্টাৰ। এতিয়া ইয়াতে হেমলেটে নিজে কি ফিল কৰিছিলে সেইবিলাক তেওঁ নিজে স্পীচত কৈছে। চ' দে আৰ এক্টিং ইট। আৰু ডিক্লেমেশ্যন কৰিছে আমাৰ ৰাস্কিন বণ্ড, আমাৰ সুধা মূৰ্তি হৈছে ষ্টুডেণ্টছে। চ' দে ৱেৰ টকিং এবাউট দেমছেলভছ। চ' তেওঁলোকে পঢ়ি থাকে সুধা মূৰ্তি কোন, ৰাস্কিন বণ্ড কোন। ৰাস্কিন বণ্ড আমি সেইবিলাক কিতাপ পঢ়িছোঁ, কিন্তু ইয়াত তেওঁলোকে নিজে দেখাইছে তেওঁ কোন হয়, হু ইজ ৰাস্কিন বণ্ড। আৰু সৰু এটা প্লে ল'ৰা ছোৱালী কৰিছে। চ' অল দিছ থিংছ। আৰু হিন্দী ডিপাৰ্টমেণ্টত এটা থিম লৈছে তেওঁলোকে, ছট পূজাটো একচুৱেলি হয় কেনেকুৱা সেইটো দেখাইছে। মীৰাবাইৰ ৰ'ল প্লে কৰিছে, হৰিবংশ ৰায় বচ্চনজীৰ ৰ'ল প্লে কৰিছে। চ' অল দিছ থিংছ। আৰু কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টত আপোনালোকে জুনিয়ৰ কেমেষ্ট্ৰি দেখিব, ল'ৰা ছোৱালীবিলাকে বহুতখিনি এক্সপেৰিমেণ্ট দেখাইছে। লক্ষ্য সেইটোৱে, ইট ইজ অল লাৰ্ণিং বাই ডুইং। আমি কিতাপতো পঢ়িয়ে থাকোঁ, আমি মুখস্থ কৰি পঢ়োঁ, কিন্তু এইটো যোনটো আমি এক্সিবিশ্যন আজি কৰিছোঁ, ইয়াত ল'ৰা ছোৱালীবিলাকে চব যোনবিলাক সিহঁতৰ টপিকছ
ক্লাছত যোনটো টপিকছ আমি পঢ়াওঁ সেইবিলাক তেওঁলোকে কৰি দেখাইছে হাতেদি চ' নাও দে ডণ্ট হেভ টু ৰিড লাইন বাই লাইন তেওঁলোকে মুখস্থ কৰিব নালাগে তেতিয়া তেওঁলোকে পৰীক্ষাত যেনেকৈ কুৱেশ্যন নাহক কিয় তেওঁলোকে দেল বি এবল টু ৰাইট BBTS Brahma Techno School, Kokrazar, we are organizing an exhibition. Our team is one day in BBTS. So basically, what we are doing is we are not only producing you model, we are producing you the live models too. The children are becoming the live representation of what they are doing. So in social science department, since we are connecting history as our pillar, some history were the like how they used to hunt and gather the foods. From there, how society was formed, and in geography, how hunters and gatherers learn about cultivation and started doing subsistence farming, and in political science, how from tribal chiefs to your now present modern democracy, we are showing all that kind of exhibits in our exhibition, and not only in social science, in science also. In science, like for example, in chemistry, we have junior chemistries, bio juniors, physics juniors, and seniors chemistry, seniors bio, seniors physics, along with maths juniors, maths seniors, where they have produced a lot of things. In maths, we have one model where they have shown how with trigonometry you have measured the Mount Everest or the buildings, and from Boro department we have shown in a village. We have formed a village where we have shown each and every kind of that we have in our Boro family. That is like my Bakrini pride, my Gainai, Biza Bakri, Biza Janino, everything we have shown there. And in Assamese also we have shown that. And the juniors, the free sections, the KGs, like from pre-nursery to class 3, they have formed a jungle, they have formed a team. Like in class 1, they have formed jungle book. And in class 3, they have Rapunzel as a team. So we have different kinds of exhibits with the different energies. The students have worked day and night. No, along with the guidance of our director ma'am and principal ma'am and our ma'am, we have worked day and night along with the students. Students from 1 month we have been working to showcase these different kind of exhibitions, and we are very grateful that our director ma'am, our principal and AOM has given us that opportunity where we can show a different kind of work to the parents, to the to the people of Kokrazar, and that's all. And please do come and enjoy. And I hope you all have enjoyed the exhibition also. Thank you so much.